জোৱাইকে কৈ দিওঁ জোৱাই চাফা কৰি দিব অ জোৱাই জোৱাই ক'তনো আছা শুনিছানে অ জোৱাই তুমি ইয়াত বহি আছা শুনাচোন জোৱাই এই চাইডৰ ৰুমটো অলপ চাফা কৰি দিবা এখন বৰ লেতেৰা হৈ আছে বেয়া পাবা নেকি আকৌ নাপাওঁ কেলে বেয়া পাম আকৌ তুমি চাফা কৰাগে মই ভাতকেইটা বনাই লওঁগে শুনিছানে ভাত হৈ গ'ল খাই ল'বাহি আহা গৈছো ৰবা অ মা আজি ভাতটো কিহেৰে আজি সুদা ভাত ভাততে আলু আৰু কণী দিছো পিটিকি লবি সুদাই খাম নে দাইল অকমানো বনাব নোৱাৰিলানে এতিয়া এনেকে খোৱা যোৱা কণীটো উলিয়াই দিয়া তেল অকণ দি দিওঁ ৰবা মা উলিয়াইছো সেইটো নহয় ভাতৰ মাজত থকা কণীটোহে উলিয়াবলৈ কৈছো তোমালোকে মানুহ মাৰি দিবা দেই তোমালোকে খাই পেলাই আহা মই ভিতৰলৈকে যাওঁ তোমালোকৰ মায়ে মানুহ মাৰি দিব দেই ডাইৰেক্ট ফোন কৈ দিলেও হয় ভাতৰ মাজত কণীটো আছে বুলি সেই বুলি আৰু তুমি তুমি ঘৰটো আজি মুচি দিবাচোন মোৰ কঁকালটো বৰ বিষাইছে আজি সব কাম যে ময়ে কৰিব লাগিব জীয়েকজনী ঘৰত এনে আছে নেকি বাৰু মোক মানে কাম কৰাই ধামৰ কৰিব যেন পাইছো এই চবে ঘৰ মুচি আছা মালিক আছে নাই আছে মাটি দিছোগে ৰব বহক ইয়াতে ভাল পিছে কাম কৰা ল'ৰাটো কৰনো কাম কৰা ল'ৰা নহয় ঘৰ জোৱাইহে বৰ কামিয়াল জোৱাই পালি দেই তোৰ ভাগ্য কব লাগিব দেই জোৱাই হল বুলি কাম নকৰিলে হ'ব নেকি কোনোবাই বহাই খুৱাব নেকি এগাল পিছে আজিনো কি মনত পৰিলে এইফালে ওলাই আহিবলৈ মোৰ ল'ৰাটোৰ বিয়া পাতিছো জানুৱাৰী 5 তাৰিখে বোলো নিমন্ত্ৰণটো দি আহোগে পিছে ছোৱালী ঘৰ কোন জেগাত নো ছোৱালী ঘৰ ভছলা টিঙৰ ছোৱালী এজনীয়ে ছোৱালীজনীৰ নামটো কি ছোৱালীজনীৰ নামটো জিলি আৰু বাপেকৰ নাম কাশীনাথ বৰ ভাল কথা বিয়ালে নিমন্ত্ৰণ দিলেহি সকলো গলে ভাল লাগিব তই কিন্তু দুদিনৰ আগতে যাব লাগিব যাবি আকৌ নোযোৱাকে নাথাকিবি হ'ব যাম আকৌ কেলৈ নাযাম পিছে জোঁৱাইকে চাহ অলপ বনাই আনিবলৈ ক আৰু জোঁৱাই কি হ'ল কওক এইফালে আলহী আহিছে চাহ অকণ বনাই আনাচোন এতিয়া মই চাহ বনাই থাকিব নোৱাৰো দেই এতিয়া ঘৰ মুচি হৈছেহে মোৰ আকৌ চাহ সময়ত চব কাম কৰিব লাগিব চপনীয়া কৈ নাথাকিব হলে দেই কিডাল কৰিবি লুঙি কুৰত চাপ ডাঙৰ চপনীয়া মাত ডাঙৰ কথা ক'ব লাগিছে চপনীয়া হলো বুলি মই কিবা চব কাম কৰিব লাগিব সেইটো কথা হ'ল নেকি মই চাহ এতিয়া নাখাওঁ বেলেগ এদিনাখন খাম বিয়ালে নিমন্ত্ৰণ দিলো সকলো যাবি দেই মই যাওঁ ঘৰখনত কাম এটা নকৰিলে কোনোবাই বহাই খুৱাব নেকি চপনীয়া জাত মই ঘৰ জোৱাই হলো বুলি চব কাম কৰিব লাগিব নেকি কৰিব লাগিবই আৰু উপায় নাই তুমিহে ইয়াত চাপিবলৈ আহিছিলা মই মাতি অনা নাই নহয় নাই ঘৰতে নিমখ ভাত খাবা তেতিয়াও চপনীয়া নাহিবা দেই কৈ দিলো